নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। ডাক বিভাগ তথা ইণ্ডিয়ান পোষ্ট অফিচ ফালৰ পৰা আহিছে আপোনালোকৰ নতুনকৈ ৰিক্ৰুটমেণ্ট আহিছে আৰু ইয়াতে টোটেল ভেকেঞ্চি আহিছে 38,926টা টোটেল ভেকেঞ্চি আহিছে। ইয়াতে সৰ্বাধিক ভেকেঞ্চি আহিছে আৰু ইয়াতে অসমৰ কাৰণে ভেকেঞ্চি আছে যথেষ্ট 1100ৰ অধিক ভেকেঞ্চি অসমৰ কাৰণে আছে। এই পোষ্টখিনি অসমৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু এইখন এডভাৰটাইজমেণ্টখনৰ ফুল ইনফৰমেশ্যন চাবৰ কাৰণে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, আপোনালোকে ডাইৰেক্ট খুলি চাব। আৰু ইণ্ডিয়া পোষ্টৰ অধীনত যিখিনি ভেকেঞ্চি আহিছে লাষ্ট ডেট দিছে এপ্লাই কৰাৰ 5 জুন আৰু এই গোটেই ভেকেঞ্চিখিনি আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। পোষ্টটোৰ নাম হৈছে গ্ৰামীণ ডাক সেৱক GDS। 38,926টা ভেকেঞ্চি খালী হৈছে আৰু ইয়াতে ষ্টেট অনুযায়ী ভাগ কৰি দিয়া আছে। আপোনালোকৰ সকলোবিলাক ষ্টেটৰ পোষ্টবিলাক বেলেগ বেলেগ, সেইখিনি আপোনালোকে চাই ল'ব। আৰু আছামৰ কাৰণে যিটো ভেকেঞ্চি আছে, টোটেল ভেকেঞ্চি আছে 1143টা আছামৰ কাৰণে আছে। আৰু ইয়াতে আপোনালোকে চাব পাৰিব পে স্কেল দিছে। BPMৰ কাৰণে দিছে 12,000 টকা, ABPM আৰু ডাক সেৱকৰ কাৰণে দিছে 10,000 টকা প্ৰতিমাহে দৰমহা। তো BPM হৈছে আপোনালোকৰ ব্ৰাঞ্চ পোষ্টমাষ্টাৰ আৰু ABPM হৈছে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ আৰু ডাক সেৱক, তেনেকুৱা ধৰণে তিনিটা আছে। এজ লিমিটটো ভাল দিছে, 18 পৰা 40 বছৰ দিছে জেনেৰেলসকলৰ। ST SC হ'লে 5 বছৰ, OBC MOBC হ'লে 3 বছৰ ৰিলেক্সেশ্যন পাব, লগতে PWD সকলে 10 বছৰ ৰিলেক্সেশ্যন পাব। তো এতিয়া আহিলে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিছে কেণ্ডিডেটজন ক্লাছ 10 অৰ্থাৎ মেট্ৰিক পাছ কৰিব লাগিব। মেট্ৰিক পাছ কৰিলে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। 2 নম্বৰতে লোকেল লেংগুৱেজটো জানিব লাগিব, অৰ্থাৎ অসমৰ কাৰণে যিহেতু অসমীয়াটো হয় সেইটো আপোনালোকে লোকেল লেংগুৱেজ জানিব লাগিব। বড়ো এইকেইটা জানিব লাগিব, বেংগলী য'ত যিটো চলে। আৰু ইয়াতে উল্লেখ কৰা আছে আপোনালোকে ভালদৰে চাইকেল চলাব জানিব লাগিব। আৰু এই পোষ্টখিনি ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল OBC 100 ৰুপিজ দিব লাগিব। ST SC এইখিনি ফিজ দিব নালাগে। ফিমেলসকলেও ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে, অনলাইন মাধ্যমেৰে এপ্লিকেশ্যন ফিজখিনি। তাৰপিছত আহিলে হাউ টু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। এপ্লাই অনলাইন 2 মে'ৰ পৰা চলিছে আৰু লাষ্ট ডেট দিছে 5 জুন। তো মে' মাহৰ 2 তাৰিখৰ পৰা অনলাইন এপ্লাই আৰম্ভ হৈছে। অনলাইন এপ্লাই কৰিবৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন আৰু লগইনত যাব পাৰে। অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট আহিছে আপোনালোকক মই সেইটো এবাৰ দেখাই দিছোঁ। আৰু ইয়াতে যিহেতু 2 মে' তাৰিখৰ পৰা অনলাইন আবেদন চলি আছে, গতিকে আপোনালোকে আজিৰ পৰাই আবেদন আৰম্ভ কৰিব পাৰিব। আৰু কোনোবা কেণ্ডিডেটে আমাৰ জৰিয়তে অনলাইন আবেদন কৰিব বিচাৰিলে ডেছক্ৰিপশ্যনত এটা হোৱাটছআপ নম্বৰ দিয়া আছে, তাতে আপোনালোকে মেছেজ কৰিব যদি আমাৰ জৰিয়তে অনলাইন আবেদন কৰিব খোজে। ইয়াতে দেখা পাব 38,926টা গ্ৰামীণ ডাক সেৱকৰ ভেকেঞ্চি খালী হৈছে। ইয়াতে BPM, ABPM আৰু ডাক সেৱক আছে। আৰু অনলাইন আবেদন কৰিবৰ কাৰণে ইণ্ডিয়ান পোষ্ট GDS অনলাইন গভৰ্ণমেণ্ট.in এই ৱেবছাইটটোত যাব লাগিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ডাইৰেক্ট গৈ পিনি এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে ছাৰ্ভাৰৰ কাৰণে কিছু প্ৰব্লেম পাবও পাৰে, যিহেতু এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হয় ভেকেঞ্চি আৰু অল ইণ্ডিয়াৰ বেচিছত এপ্লাই চলিব, গতিকে ছাৰ্ভাৰৰ ক্ষেত্ৰত আপোনালোকে অলপ প্ৰব্লেম পাব পাৰে। এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট, ইয়াতে সকলোখিনি ইনফৰমেশ্যন দিয়া আছে আপোনালোকৰ যেনেদৰে জনোৱা হৈছে। আৰু যিখিনি কেণ্ডিডেটৰ মিনিমাম মেট্ৰিক পাছ আছে তেওঁলোকেও পাৰিব। আৰু মেইন কথা হ'ল ইয়াতে চিলেকশ্যন প্ৰচেছ আপোনালোকৰ যিটো মেট্ৰিক তথা SSLCত মাৰ্কছ আছিলে তাৰ ওপৰত পাৰ্চেণ্টেজৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকৰ মেৰিট লিষ্ট আহিব, চিলেকশ্যন প্ৰচেছ হ'ব। তেনে সকলোখিনি ইনফৰমেশ্যন আপোনালোকে চাই ল'ব পাৰিব। কিবা সুধিবলৈ থাকিলে কমেণ্ট কৰিব পাৰে। এইখিনি আছিলে ইনফৰমেশ্যনখিনি। ধন্যবাদ।